11 তাৰিখৰ পৰা এই বিকাশৰ 12 দিন আৰম্ভ হৈছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে সকলো মন্ত্ৰী বিভিন্ন স্থানলৈকে গৈ এই 6টা কাৰ্যসূচীৰ মাজেৰে বিকাশৰ 12টা দিন উদযাপন কৰিছিল। মুখ্যতঃ ছাত্ৰ ছাত্ৰীসকলৰ স্কুটি বিতৰণ, চাইকেল বিতৰণ, লেপটপ বা নগদ ধন বিতৰণ, তাৰ লগে লগে মাইক্ৰ' ফাইনেন্সৰ সকাহ আৰু চিড কেপিটেল আৰু দুৰ্যোগৰ বা প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতিপূৰণ, এই ধৰণৰ এই 6টা কাৰ্যসূচীৰ মাজেৰে আমি গোটেই অসমতে লক্ষ্যলৈ প্ৰায় 25 লাখ মানুহক আমি এই ধৰণৰ সুবিধা দিবলৈ সক্ষম হৈছিলোঁ। বিভিন্ন ছাত্ৰ ছাত্ৰী 12 লাখ ওচৰা ওচৰি ছাত্ৰ ছাত্ৰীসকলক আমি বিভিন্ন ধৰণৰ সহায় দিছিলোঁ, কাৰোবাক স্কুটি, কাৰোবাক চাইকেল, কাৰোবাক লেপটপ বা টকা, আৰু ঠিক তেনেদৰে প্ৰায় 7 লাখ হিতাধিকাৰীক আমি ৰাজহ ব্যৱস্থাপনা বিভাগৰ পৰা এই ধৰণৰ দুৰ্যোগৰ কাৰণে বিনিময়ত টকা পইচা দিছিলোঁ। প্ৰায় 25 লাখ হিতাধিকাৰীক এই ধৰণৰ সহায় কৰিবৰ কাৰণে অসম চৰকাৰে এই 12টা দিন বিকাশৰ 12 দিন হিচাপে পালন কৰিছিল। আজিও ইয়ালৈ আহি মাইক্ৰ' ফাইনেন্সৰ 2000তকৈ অধিক মহিলাক ঋণ মুক্তিৰ চাৰ্টিফিকেট, 180 গৰাকী মহিলাক চিড কেপিটেলৰ সহায় আৰু এগৰাকী ব্যক্তিক ঘৰ ভাগি যোৱাৰ কাৰণে 1,20,000 টকা বানপানীত ঘৰ ভঙাৰ কাৰণে দিবলৈ সক্ষম হৈছোঁ। আৰু মই ভাবোঁ যে এই ধৰণৰ সহায়ে আগতে বছৰ বছৰ ধৰি মানুহে নাপাইছিল, কিছুমান বস্তু পিছ পৰি আছিল, এইবিলাক ক্ষিপ্ৰতৰ কৰি আমাৰ চৰকাৰখনে দিয়াৰ চেষ্টা কৰিছে। আৰু এই কথাবিলাকে আমাৰ ৰাইজৰ প্ৰতি দায়বদ্ধতাও সূচাইছে আৰু ৰাইজেও সেই ধৰণৰ আমাক আস্থা বা মৰম দিছে। বিকাশৰ যাত্ৰা চলাই আছে, কিন্তু এতিয়া বিভিন্নজনে কৈছিল যে ইলেকশ্যনৰ সময়ত কৈছে ক'ত দিব পাৰিব, বিভিন্ন সমালোচনা হৈছিল। কিন্তু আপোনালোকে দেখিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছতে পৰ্যায়ক্ৰমে এটা এটাকৈ আমি এই ঋণ মুক্ত কৰি গৈ থাকিলোঁ। প্ৰথম আমি যিসকলে ঋণ লৈ সুন্দৰভাৱে ঋণ ঘূৰাই দিছিল তেওঁলোকক আমি উদগনি দিবৰ কাৰণে 25,000 টকাকৈ সেই মহিলাসকলক আমি উদগনিমূলক পুৰস্কাৰ দিছিলোঁ। ধৰণৰ উদগনি বা ব্যৱসায় কৰাৰ সকাহ দিয়া হৈছে, খাদ্য প্ৰস্তুতকৰণৰ কাৰণে আগবঢ়াই নিয়াৰ চেষ্টা কৰা হৈছে। আজি আমাৰ এই অঞ্চলসমূহত বিভিন্ন ধৰণৰ এনেকুৱা ৰ মেটেৰিয়েলছ আছে, বিভিন্ন ধৰণৰ আমাৰ খাদ্য সম্ভাৰ আছে, যাক আমি বিভিন্ন প্ৰচেছিং ব্যৱস্থাৰ মাজেৰে গৈ আমি তাক সংৰক্ষণ কৰিব পাৰোঁ, আমাৰ ভেলু এড কৰি বা তাৰ দাম বৃদ্ধি কৰি সুন্দৰভাৱে ৰাইজৰ ওচৰলৈ ওলাই দিব পাৰোঁ। আচাৰ, জেলি, জাম, জেলি, ৰস, এই ধৰণৰ বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুতকৰণত বহুত সময়ত, যোৱা বছৰ অৱশ্যে বৰপেটাত বানপানী কম, তাৰ আগৰ বছৰ যথেষ্ট বানপানী হৈছিলে। সেই সময়ত আমাৰ বিষয়াসকল, আমাৰ দলৰ কৰ্মীসকল, আমাৰ শুভাকাংক্ষীসকল, বিভিন্ন ধৰণৰ স্বেচ্ছাসেৱী সংগঠন সকলোৱে ৰাইজৰ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হয়, আমি সহায় কৰোঁ। আৰু সেইকাৰণে আজি ইমান বানপানীৰ পিছতো আমাৰ ৰাইজক কোনোবাই